হেল্ল' বন্ধুসকল, মই আপোনালোকৰ কাৰণে আজি নতুন ভিডিঅ' লৈ হাজিৰ হৈছোঁ। আপোনালোকে ইয়াত খালি নিউজ দেখিবলৈ পাব এই এপটোৰ পৰা। এই এপটো হ'ল এছামিছ লাইভ ভিডিঅ'। এই এপটোৰ পৰা আপোনালোকে খালি নিউজ দেখিব পাৰিব। এই এপটোত আপোনালোকে এছামিছ, হিন্দী আৰু ডিস্কভাৰী দেখিবলৈ পাব। মই আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকৰ প্লে ষ্টৰত গৈ চাই দিব। এছামিছ লাইভ টিভি লিখি চাৰ্জ দিব। এই প্ৰথম যে এপটা হ'ব, এই এপটা আপোনালোকে ইনষ্টল কৰি ল'ব। মোৰ যিহেতু ইনষ্টল কৰা আছে, মই ইনষ্টল নকৰোঁ। মই ইয়াৰ পৰা অ'পেন কৰি আছোঁ। অ'পেন কৰাৰ পিছত অলপমান লোডিং নিব। আপোনালোকে দেখি আছে। এই এপটোৰ পৰা আপোনালোকে লাইভ নিউজ দেখিবলৈ পাব আৰু লাইভ ডিস্কভাৰী দেখিবলৈ পাব। মই দেখুৱাই আছোঁ। আপোনালোকে দেখিবলৈ পাইছেনে নাই? মই দেখুৱাই দি আছোঁ। এই দেখিবলৈ পাইছে। ইয়াত প্ৰাক নিউজ লাইভ, আসাম টক্স, প্ৰতিদিন টাইম, DY 365, ৰংগিনী, নিউজ অসম। ইয়াত দেখিবলৈ পাইছে NDTV, ইণ্ডিয়া টিভি, আজতক। আপোনালোকক দেখুৱাইছোঁ। ইয়াৰ পৰা আপোনালোকে ডিস্কভাৰীও দেখিবলৈ পাব। আপোনালোকে দেখিবলৈ পাইছেনে নাই? মই দেখুৱাই আছোঁ। এই যে ডিস্কভাৰী চেনেল, ইয়াতো ডিস্কভাৰী চেনেল আপোনালোকে ইয়াৰ পৰা ডিস্কভাৰী চেনেল দেখিবলৈ পাব। ভিডিঅ'টো ইমানলৈকে। ভিডিঅ'টো যদি আপোনালোকৰ অলপ ভাল লাগি থাকে, তেনেহ'লে লাইক কৰি দিয়ক, কমেণ্ট কৰি দিয়ক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। ধন্যবাদ বন্ধুসকল।